Hi dosto, welcome back to my YouTube channel. আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আপোনালোকক দেখুৱাম কাৰ এচি কম্প্ৰেছৰ কেনেকৈ গেছ উৎপাদন কৰে আৰু কিদৰে কাম কৰে। কিন্তু তাৰ আগত আপোনালোকে মোৰ চেনেলত যদি নতুন চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। আৰু যিসকলে আগতীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আছে তেওঁসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, তো দোস্ত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো গাড়ীৰ এচি কম্প্ৰেছৰ। এইটো 12 ভল্ট ছাপ্লাই দিলে ইয়াতে যেতিয়া আমি এচিটো অন কৰোঁ ইয়াতে 12 ভল্টৰ ছাপ্লাই যায়। এইটো ইঞ্জিনৰ ফ্লাই হুইলে চলাই থাকে, এইটো ইঞ্জিনৰ হেণ্ড বেল্টে চলাই থাকে। বেল্টে যেতিয়া এইটো অন কৰে তেতিয়া এইটো ক্লাছটো ইয়াত লক হৈ যায়, টানি দিয়ে। এইটো চুম্বক এটাই চলনটা টানি দিয়ে। ইয়াৰ ভিতৰত 6টা পিষ্টন থাকে, এইফালে 3টা পিষ্টন থাকে, ইফালে 3টা পিষ্টন থাকে। খুলিলে এইকেইটা খুলিলে ওলাব এইকেইটা। আৰু এইটোৱে কি কৰে, আমাৰ এচি যিটো ফ্ৰেয়ন গেছ থাকে এচি, সেই গেছটো ঘূৰাই থাকে। এইফালেদি হাই প্ৰেছাৰটো যায়, ঘূৰি পেলাই কণ্ডেঞ্চাৰ ঠাণ্ডা হয়, এইফালে ল' প্ৰেছাৰটো আহে। এইটো ইঞ্জিনে ড্ৰাইভ কৰি থাকে। যেতিয়া এচিটো অন কৰে তেতিয়া এতিয়া ইলেক্ট্ৰিকেল 12 ভল্ট ছাপ্লাই আহি পেলাই এই ক্লাছটো লক হৈ যায়। ইয়াৰ লগত ক্লাছটো লক হ'লে এই গোটেই বস্তুটো একেলগে ঘূৰে, তেতিয়া এই কম্প্ৰেছৰটো ঘূৰে আৰু কাম কৰে। এনেকৈ অন অফ হৈ পেলাই টেম্পাৰেচাৰটো মেইনটেইন কৰে। এইটো মেইনলি কম্প্ৰেছ কৰে গেছটো, এচি গেছটো কম্প্ৰেছ কৰে। ইয়াতে চাওক, যিমানকেইটা গাড়ী আছে, যিমানকেইটা বাহন আছে, চবকেইটা ইলেক্ট্ৰিক, চবকেইটা বেটাৰী চলোৱা গাড়ী, একদম ফাই গাড়ী। আপোনালোকে চাব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এইটো চাওক, ইলেক্ট্ৰিক বাহন। এইটো অকল লাইটৰ বিলটো দিব লাগে, তেল ভৰাব নালাগে, পেট্ৰল খৰচ নাই, একো খৰচ নাই। চাৰ্জ কৰিব, চলাই থাকিব। ইয়াতে আমি আহিছিলোঁ, গাড়ীকেইটাৰ প্ৰব্লেম হৈছিল অলপ, কেইটামান বেটাৰী ডেমেজ আছিল, কেইটামান ৱাৰিঙৰ কিবা প্ৰব্লেম হৈছিল, সেইটো ৰিপেয়াৰিং কৰিবলৈ আহিছিলোঁ, আহি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাওক, গোটেইকেইটা গাড়ী চলাই চাব লাগিব। ভাল লাগিলে লাইক কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব। আৰু অনুৰোধ কৰিলোঁ আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাই থাকিব। চ' থেংক ইউ, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।